নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজিৰ এই 5 মিনিটৰ ভিডিঅ'টোৰ যোগেদি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰেই হৈছে এটা ডাঙৰ খবৰ। PSO লাগিবই, নহ'লে ৰাস্তাতে যদি কোনোবাই চৰিয়াই দিয়ে, নিশা মদাহীয়ে যদি আক্ৰমণ কৰে। বিজেপি সভাপতি ভৱেশ কলিতাৰ মন্তব্য। বিগত কিছুদিন ধৰি অসমৰ নেতা মন্ত্ৰী বিধায়কৰ PSO ত্যাগৰ প্ৰসংগই জমাই ৰাখিছে ৰাজ্যৰ ৰাজনীতিক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই PSO কমাবলৈ জনোৱা আহ্বানৰ পিছতে কেইবাজনো বিধায়কে PSO ত্যাগ কৰিছে। কিন্তু লাহে লাহে শাসকীয় বিধায়কৰ মাজতো PSOৰ মুখ থকাটো স্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো এই প্ৰসংগত মুখ খুলিছে। ভৱেশ কলিতাই নেৰে PSO। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে জনপ্ৰতিনিধিক PSO লাগিবই। তেওঁ কয়, এগৰাকী বিধায়ক বহু কাম কাজৰ বাবে নিশাৰ ভাগত ৰাজপথেৰে যাব লগা হয়। তেনে ক্ষেত্ৰত কোনোৱে যদি বিধায়ক বুলি চিনি নাপাই গতিয়াই দিয়ে বা চৰ মাৰি দিয়ে কি হ'ব, এইবুলি ভৱেশ কলিতাই মন্তব্য কৰিছে। অৰ্থাৎ কৈছে, বিৰোধীয়েও জানি শুনি তেনে কাম কৰিব পাৰে। কোনোৱে নিজৰ আক্ৰোশ পূৰণৰ বাবে প্ৰতিশোধ ল'বৰ বাবেও তেনে কৰিব পাৰে। আনকি নিশা কোনো মদাহীয়েও আক্ৰমণ কৰিব পাৰে বুলি কয় ভৱেশ কলিতাই। আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে সকলো PSO এৰি দিবলৈ মুখ্যমন্ত্ৰীয়ে কোৱা নাই। PSO জনপ্ৰতিনিধিৰ সাংবিধানিক অধিকাৰ বুলিও কয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে বন্ধুসকল, 2 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ মাজতে 1 এপ্ৰিলৰ পৰা বাঢ়িব টোল টেক্স। আকৌ জনতাৰ মূৰত ডাবল ট্ৰিপল মাধমাৰ। পেট্ৰলে অসমৰ চেঞ্চুৰী কোবোৱাৰ সময়তে জনতাৰ মূৰত মাধমাৰ সোধাই এইবাৰ বৃদ্ধি কৰা হৈছে টোল গেটৰ মাচুল। অহা 1 এপ্ৰিলৰ পৰা বৰ্ধিত হাৰত টোল গেটত মাচুল দিব লাগিব ৰাইজে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই নিৰিখ 15% বৃদ্ধি কৰিছে। 1 এপ্ৰিলৰ পৰা টোল গেটৰে গ'লে ভৰিব লাগিব অধিক কৰ। সোণাপুৰ, ৰহা, মদনপুৰ টোল গেটৰ মাচুল বৃদ্ধি কৰা হ'ব। গলীয়া, মাদেৰদিছা, মিকিৰাতি গেটতো বাঢ়িব টোল কৰ। নতুন নিৰিখ অনুসৰি প্ৰতিখন সৰু গাড়ীয়ে এবাৰ পাৰ হ'লে তলত দিয়া ধৰণে টোল গেটত মাচুল পৰিশোধ কৰিব লাগিব। ৰহা টোল গেটত 95ৰ ঠাইত 110 টকা হ'ব। সোণাপুৰ টোল গেটত 115 টকাৰ ঠাইত 130 টকা হ'ব। মদনপুৰ টোল গেটত 110 টকাৰ পৰা 125 টকা হ'ব। তাৰ লগতে মাদেৰদিছা টোল গেটত 100 টকা হ'ব। ডবকাৰ মিকিৰাতি টোল গেটত 75 টকাৰ ঠাইত 90 টকা হ'ব। উল্লেখ্য যে ৰাজ্যত আৰু কেইবা ঠাইতো নতুন টোল গেট স্থাপনৰ কাম চলি আছে। ইয়াৰ লগতে বন্ধুসকল, আজিৰ 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। মেট্ৰিক পৰীক্ষাৰ হলৰ ভিতৰতেই হ'ল হাৰ্ট এটেক। 15 বছৰীয়া ছাত্ৰীৰ কৰুণ মৃত্যু। কৰ্ণাটকৰ মহীশূৰত পৰীক্ষা দি থাকোঁতেই মৃত্যু হ'ল 15 বছৰীয়া এগৰাকী ছাত্ৰীৰ। মহীশূৰৰ মদাপুৰৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰী আছিল নিহত ছাত্ৰীগৰাকী। অনুশ্ৰী নামৰ এইগৰাকী ছাত্ৰীয়ে পৰীক্ষা দি থাকোঁতেই বহি থকা ঠাইৰ পৰা পৰি যায়। লগে লগে অনুশ্ৰীক ওচৰৰ হস্পিটেললৈ নিয়া হয় যদিও চিকিৎসকে তাইক মৃত বুলি ঘোষণা কৰে। পৰীক্ষা হলত থকা শিক্ষক কৰ্মচাৰীয়ে কোৱা মতে ছাত্ৰীগৰাকীয়ে পৰীক্ষা দিবলৈ বহাৰ মাত্ৰ 7 মিনিটমান পিছতেই পৰি যায়। পৰি যোৱাৰ লগে লগে অচেতন হৈ পৰে। উল্লেখ্য যে কৰ্ণাটকত সোমবাৰৰ পৰা আৰম্ভ হৈছে 10ম শ্ৰেণীৰ পৰীক্ষা। চিকিৎসকে জনায় যে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰাৰ বাবেই মৃত্যুমুখত পৰে ছাত্ৰীগৰাকী। ইয়াৰ লগতে বন্ধুসকল, আজিৰ 4 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। মূল্যবৃদ্ধিক লৈ ৰাজ্যক ভেঙুচালি কিয়? ৰাজ্যত পুনৰ বৃদ্ধি হ'ল পেট্ৰল ডিজেলৰ মূল্য। 100 টকা পৰ্যন্ত প্ৰতি লিটাৰ পেট্ৰলত মূল্য বৃদ্ধি পাইছে। ডিজেলৰো মূল্য বৃদ্ধি পাইছে বৰ্তমান সময়ত। 1 এপ্ৰিলৰ পৰা প্ৰতি ইউনিটত বিদ্যুতৰ মূল্য বৃদ্ধি। 1 এপ্ৰিলৰ পৰা টোল টেক্সো বৃদ্ধি কৰিব ৰাজ্য চৰকাৰে। নিৰ্মাণ সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি। 5,500 টকীয়া 1 কুইণ্টল ৰডৰ মূল্য হ'লগৈ 8,500 টকা। প্ৰতি টন ৰডৰ মূল্য 25,000 টকাৰ পৰা 30,000 টকালৈ বৃদ্ধি পাইছে। 60 টকীয়া 1 লিটাৰ ৰঙৰ দাম হৈছে 85 টকা। 1 এপ্ৰিলৰ পৰা বৃদ্ধি পাব ঔষধৰ মূল্য। 800বিধ জীৱনদায়িনী ঔষধত 10.7% বৃদ্ধি পাইছে। দেশত প্ৰথমবাৰৰ বাবে এবাৰতে সৰ্বাধিক বৃদ্ধি পাইছে ঔষধৰ মূল্য। পিছত বিজেপিৰ বিধায়কৰ মতে মূল্য বৃদ্ধিক লৈ আপুনি ভয় খাব নালাগে। প্ৰশান্ত ফুকনৰ দাবী, দৰমহা বাঢ়িছে, ভয় খোৱাৰ প্ৰয়োজন নাই। হাতত মোবাইল লগত আছে বাইক।
মূল্যবৃদ্ধিক লৈ কোনো চিন্তা নাই বুলি মন্তব্য কৰিছে। হাজিৰাও বাঢ়িছে, গতিকে জনতায়ো দিব পাৰে অধিক ধন, এইবুলি বিজেপিৰ বিধায়কসকলে মন্তব্য কৰিছে। ৰূপজ্যোতি কুৰ্মীৰ মতে তেল খোৱা আপুনি বাদ দিয়ক, মিঠাতেল খাবলৈ মানা কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। জিমত গৈ শৰীৰ চৰ্চা কৰক, চাউল বিনামূলীয়াকৈ মোদী চৰকাৰে দিছে। মূল্যবৃদ্ধিৰ বাবে জুলীয়া বস্তু খোৱাৰ আহ্বান জনাইছে ৰূপজ্যোতি কুৰ্মীয়ে। মূল্যবৃদ্ধিক লৈ এইদৰে আপোনাক নিশ্চিত কৰি দিছে বিজেপিৰ চৰকাৰে। ৰাজ্যত পুনৰ বৃদ্ধি হ'ল পেট্ৰল ডিজেলৰ মূল্য। 100 টকা পৰ্যন্ত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য বৃদ্ধি পাইছে। ইয়াৰ লগতে বন্ধুসকল, আজিৰ 6 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। পুনৰ গণপ্ৰহাৰ ঘটনা, উত্তেজিত লোকৰ প্ৰহাৰত মৃত্যু 26 বছৰীয়া লিটন মিয়া। আৰক্ষী সূত্ৰই উল্লেখ কৰা মতে গৰু চুৰিৰ সন্দেহত এজন 26 বছৰীয়া লোকক একাংশ উত্তেজিত লোকে মৰিয়ে হত্যা কৰে। ইতিমধ্যে ত্ৰিপুৰাৰক্ষীয়ে ঘটনা সন্দৰ্ভত 2জন লোকক গ্ৰেপ্তাৰ কৰিছে। গণপ্ৰহাৰৰ ফলত মৃত্যু হোৱা লোকজন যাত্ৰাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত তাৰাপুকুৰৰ বাসিন্দা লিটন মিয়া বুলি চিনাক্ত কৰা হয়। লোকজনক একাংশ লোকে আক্ৰমণ কৰি থকা বুলি খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় আৰু লোকজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ৰাজপথত পৰি থকা প্ৰত্যক্ষ কৰে। পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত লোকজনক আগৰতলাৰ GBP হস্পিটেলত ভৰ্তি কৰা হয় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ ফলত চিকিৎসকে তেওঁৰ জীৱন ৰক্ষা কৰাত ব্যৰ্থ হয়। গণপ্ৰহাৰৰ ফলত লোকজনৰ মৃত্যু হোৱাৰ খবৰে বিয়পি পৰাৰ পাছতে ধানপুৰৰ শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰি পথ আবদ্ধ কৰে। ইপিনে এই বৰ্বৰ ঘটনাৰ পাছতে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰে শীঘ্ৰেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীক দাবী জনায়। ইয়াৰ লগতে বন্ধুসকল, আজিৰ 7 নম্বৰ খবৰটি হৈছে দুৰ্নীতিকাৰীক দেশদ্ৰোহী ঘোষণা কৰক, মোৰ বেডৰুমলৈ CBI আহিও একো নাপালে, এইবুলি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মন্তব্য কৰিছে। মোদী চৰকাৰে আমাৰ CBI ৰেড কৰাইছিল, আমাৰ নেতাসকলৰ ঘৰলৈ CBI গৈছিলে, আমাৰ ঘৰ কাৰ্যালয় সকলোতে CBI ৰেড কৰিছিল, মোৰ শোৱনি কোঠা পৰ্যন্ত CBI আহিছিল, কিন্তু CBI একো নাপালে। কিয় আমি প্ৰকট সৎ মানুহ। যদি আম আদমি পাৰ্টিৰ কোনোবাই দুৰ্নীতি কৰে তেতিয়া আনতকৈ দুগুণ শাস্তি দিয়া হ'ব, এইবুলি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মন্তব্য কৰা দেখা গৈছে। দেশৰ সাধাৰণ জনতাই যেতিয়া কোনো নেতাই দুৰ্নীতি কৰাৰ কথা শুনে, জনতাৰ অন্তৰত ক্ষোভৰ জুই জ্বলে। বিগত 75 বছৰত এই ৰাজনৈতিক নেতা আৰু দলবোৰে দেশখন লুটিলে। কংগ্ৰেছে কমনৱেলথ গেমছ, 2G স্পেকট্ৰাম কয়লা ঘোটালা, ৱাৰ্পছ আদি কেলেংকাৰী কৰিলে, বিজেপিয়ে ৰাফেল চাহাৰা আদি দুৰ্নীতি কৰিলে, দেশৰ নিৰাপত্তাটো এওঁলোকে দুৰ্নীতি কৰিলে। জনতাই এইবোৰ দেখি কষ্ট পায়। এই দুৰ্নীতি পৰায়ণসকলক ক্লিন চিট দিয়া হয়, দুৰ্নীতিও কৰে, কোনেও শাস্তিও নাপায়। এইবিলাক দেখি আম আদমি পাৰ্টিয়ে কষ্ট পায়, এইবুলি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মন্তব্য কৰিছে। ভ্ৰষ্টাচাৰীসকলক দেশদ্ৰোহী ঘোষণা কৰিব লাগে বুলি কৈছে। দিল্লীৰ বিধানসভাৰ মজিয়াত এইদৰে সৰব হৈ পৰিল অৰবিন্দ কেজৰিৱাল। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকিবলৈ। ধন্যবাদ।